প্ৰিয় বন্ধু বান্ধৱীসকল নলেজ দি পাৱাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত কেইটামান বিজ্ঞান সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ খুব কম সময়ৰ ভিতৰত জানিবলৈ পাব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নং প্ৰশ্ন, তলৰ কোনটো বৃহৎ ৰক্তবাহী নলী যিয়ে হৃদযন্ত্ৰৰ পৰা তেজ কঢ়িয়াই নিয়ে? অপশ্যনকেইটা হ'ল হীৰা, ধমনী, কেপিলাৰী, স্নায়ু। শুদ্ধ উত্তৰটো হ'ল ধমনী। 2 নং প্ৰশ্ন, কিহৰ বাবে সৰীসৃপক সৰীসৃপ বোলা হয়? অপশ্যনকেইটা হ'ল ঠাণ্ডা তেজৰ বাবে, উষ্ণ ৰক্তযুক্ত, নমুনাৰ বাবে, কণী পৰাৰ বাবে। শুদ্ধ উত্তৰটো হ'ল কণী পৰাৰ বাবে। 3 নম্বৰ প্ৰশ্ন, কোনবোৰ ৰক্তবাহী নলীৰ ব্যাস আটাইতকৈ সৰু? অপশ্যনকেইটা হ'ল কেপিলাৰী, আৰ্টেৰিয়ল, ভেনুলছ, লিম্ফেটিক। শুদ্ধ উত্তৰটো হ'ল কেপিলাৰী। 4 নম্বৰ প্ৰশ্ন, তলৰ কোনটো ভিটামিন বি কমপ্লেক্সৰ অন্তৰ্গত নহয়? অপশ্যনকেইটা হ'ল থাইয়ামাইন, ৰাইবোফ্লেভিন, ফলিক এচিড, এক্সৰবিক এচিড। শুদ্ধ উত্তৰটো হ'ল এক্সৰবিক এচিড। 5 নম্বৰ প্ৰশ্ন, শৰীৰৰ কোনটো অংগই পিত্ত নামৰ তৰল পদাৰ্থক উৎপন্ন কৰে? অপশ্যনকেইটা হ'ল যকৃত, অগ্নাশয়, পিত্তথলী, বৃক্ক। শুদ্ধ উত্তৰটো হ'ল যকৃত বা লিভাৰ। 6 নম্বৰ প্ৰশ্ন, তলৰ কোনটো যকৃতৰ কাৰ্য নহয়? অপশ্যনকেইটা হ'ল তেজত চেনিৰ নিয়ন্ত্ৰণ, এনজাইম সক্ৰিয়কৰণ, বিষমুক্তকৰণ আৰু প্ৰজনন। শুদ্ধ উত্তৰটো হ'ল প্ৰজনন। 7 নম্বৰ প্ৰশ্ন, তলৰ কোনটো হৰম'ন ষ্টেৰইড? অপশ্যনকেইটা হ'ল ইষ্ট্ৰজেন, গ্লুকাগন, ইনচুলিন, অক্সিটচিন। শুদ্ধ উত্তৰটো হ'ল ইষ্ট্ৰজেন। 8 নম্বৰ প্ৰশ্ন, তলৰ কোনটো লিম্ফোচাইটৰ মূল কাম নহয়? অপশ্যনকেইটা হ'ল এণ্টিবডি উৎপাদন কৰা, এণ্টিজেন উৎপাদন কৰা, শ্বেত ৰক্ত কণিকা উৎপন্ন কৰা, তেজ উৎপন্ন কৰা। শুদ্ধ উত্তৰটো হ'ল এণ্টিবডি উৎপাদন কৰা। 9 নম্বৰ প্ৰশ্ন, অসুস্থতাৰ বাবে এণ্টিবায়'টিক ব্যৱহাৰৰ বিৰোধিতা কৰি তলৰ কোনটো প্ৰতিষ্ঠানে নিৰ্দেশনা জাৰি কৰিছিল? অপশ্যনকেইটা হ'ল IMA, ICMR, AIIM, নীতি আয়োগ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ICMR, ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ। 10 নম্বৰ প্ৰশ্ন, বেকাৰী আৰু ডিষ্টিলেৰীৰ ওপৰত গজা ভেঁকুৰবিধৰ নাম? অপশ্যনকেইটা হ'ল বেকাৰী ভেঁকুৰ, হুইস্কি ভেঁকুৰ, ডিষ্টিল ভেঁকুৰ, বিয়েৰ ভেঁকুৰ। শুদ্ধ উত্তৰটো হ'ল হুইস্কি ভেঁকুৰ।